APSC Mains 2015ত অহা এটা প্ৰশ্ন When is National Science Day celebrated and why? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় আৰু কিয়? 28 ফেব্ৰুৱাৰী ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 1928 চনৰ এই দিনটোতে ভাৰতীয় বিজ্ঞানী CV ৰমনে ফটনৰ বিকিৰণৰ এক পৰিঘটনা আৱিষ্কাৰ কৰে, যিটো পিছলৈ তেওঁৰ নামেৰে ৰমন ইফেক্ট বুলি জনা যায়। 1930 চনত দুবছৰৰ অন্তত তেওঁ এই উল্লেখযোগ্য আৱিষ্কাৰৰ বাবে নোবেল বঁটা লাভ কৰে আৰু এইটোৱেই আছিল বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ বাবে প্ৰথম নোবেল বঁটা। তেওঁৰ বিখ্যাত পৰিঘটনাটোৰ আৱিষ্কাৰ উপলক্ষে ভাৰতত প্ৰতি বছৰে সেইদিনাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। কলকাতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অৱ ছায়েন্সৰ পৰীক্ষাগাৰত কাম কৰি থকাৰ সময়তে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে আৱিষ্কাৰ কৰা বিজ্ঞানৰ এক পৰিঘটনা হৈছে ৰমন ইফেক্ট। ৰমন প্ৰভাৱ পোহৰৰ তৰংগদৈৰ্ঘ্যৰ পৰিৱৰ্তন যিটো পোহৰৰ ৰশ্মি অণুৰ দ্বাৰা বিচ্যুত হ'লে হয়। যেতিয়া পোহৰৰ ৰশ্মি এটা ৰাসায়নিক যৌগৰ ধূলিমুক্ত স্বচ্ছ নমুনা এটা অতিক্ৰম কৰে, তেতিয়া পোহৰৰ এটা সৰু অংশই আঘাতপ্ৰাপ্ত আগমন কৰা ৰশ্মিৰ বাহিৰে আন দিশলৈ ওলাই আহে। এই বিক্ষিপ্ত পোহৰৰ বেছিভাগেই অপৰিৱৰ্তিত তৰংগদৈৰ্ঘ্যৰ। এটা সৰু অংশৰ তৰংগদৈৰ্ঘ্য অৱশ্যে আঘাতপ্ৰাপ্ত পোহৰৰ পৰা পৃথক। ইয়াৰ উপস্থিতি ৰমন প্ৰভাৱৰ ফল।